নমস্কাৰ বন্ধুসকল মই আছোঁ ৰাতি আজি এখন জংঘলৰ মাজত একচুৱেলি মেটাৰ ইজ ডেট আমি আজি ৰাতি এটা পুখুৰী সিঁচিম বুলি ভাবিছোঁ আৰু পুখুৰী সিঁচিবৰ কাৰণে মেচিন আনি যা যোগাৰ কৰি আছোঁ আৰু যা যোগাৰ হোৱাৰ পিছতে আমি চালু কৰি দিলোঁ মেচিনটো আৰু মেচিনটো চালু কৰি দিয়াৰ লগে লগে পুখুৰীৰ পানীবিলাক ওলাই আহিব ধৰিলে যিহেতু গোটেই ৰাতি ইয়াতেই কটাব লাগিব গতিকে পুখুৰীৰ পাৰতে আমি অকণমান জুই ধৰি ল'লোঁ কিয়নো ঠাণ্ডাৰ বতৰ কিন্তু ৰাতি প্ৰায় 1টামান বাজিছে পুখুৰীৰ পানী শুকাই শেষ আমি ভাবিছিলোঁ ৰাতিপুৱালৈকে শুকাব কিন্তু ৰাতিয়েই শুকাই গ'ল আৰু পানী শুকোৱাৰ লগে লগে পুখুৰীত থকা মাছবোৰ একদম এইফালৰ পৰা সেইফালৰ পৰা এইফালে দৌৰিব ধৰিছে আৰু মাছ দেখি আমি ৰ'ব নোৱাৰিলোঁ ৰাতি 1টা বজাত ঠাণ্ডাকো নেওচি পুখুৰীত নামি গ'লোঁ মাছ ধৰিবলৈ বাৰু ভালেখিনি মাছেই পালোঁ কিন্তু অকণমান কষ্ট হৈছে কিন্তু মাছ পালে সেই কষ্টখিনি ফিল নহয় আৰু এনেকৈ বাৰু আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবখিনি কৰিব আৰু যদি ইনষ্টাগ্ৰামত চাই আছে ফ'ল' কৰিবলৈ নাপাহৰিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত বাই বাই